খোলা হৈ গ'লে ৰেগুলেটৰ যিটো পজিশ্যন থাকে সেইটো পজিশ্যন দিয়ে গেছ ওলাই আহে সেইকাৰণে আমি বেছি ভয় কৰিব নালাগে গেছ লাগিলে ওচৰত থকা বস্তুটো অঁতৰাই দিব লাগে ধৰি লাগিলে তাৰপিছত এইটো অন কৰিব লাগে যদি লাগি থাকে তেতিয়া ৰেগুলেটৰ চুইচটো প্ৰথমে ভয় কৰি অফ কৰি দিব লাগে সিলিন্ডার পটকে দিলে তাহলে এই সিলিন্ডার খোলা আছে স্টপত বনাই আছো কিবা এটা লিক কৰি ৰাবাৰ লাগিলে ৰাবাৰটো লাহে লাহে পুৰি আহিছে আৰু লাগিলে বুলি সব ৰুৰকে বাইরে পলাই বহুত দেৰি হৈ যায় দেৰি হৈ গ'লে ই পটকে নুফুটে যিমানে গেছ থাকে ভয় খাব নালাগে কিয়নো আজি নাৰী দিৱস পাতিছে সেইকাৰণে সকলো গৃহিণীকে তাৰমানে জনা দৰকাৰ এই ভয় খাব নালাগে ভয় খালে মানে ই বেছি বিপদ ভয় খালে সেইকাৰণে ভয় খাব নালাগে ভয় কৰিবলগীয়া একো নাই সেইটো লাগিলে আমি ইয়াক আৰামকে অফ কৰিলে ভয় খাব নালাগে লাগিব ঘৰকে সেইফালে মাৰিছে সেইফালে যাব নালাগে এতিয়া এইফালে মাৰিছে না এইফালে যাব নালাগে এতিয়া কিছুমানে তো জুই লাগিব নপকে জুই লাগিলে বুলি কম ওলাই পাই চিঞৰ বাখৰ মুখত জুই লাগিলে আমাক সেইটো নহয় আৰু সেইকাৰণে বেছিকৈ এইটো ভয়ৰ কাৰণে ভয়ৰ কাৰণে এতিয়া যদি মই যদি টেকনিকটো জানিলে তেতিয়া পটক হৈ যায় এতিয়া মই জানো সেইকাৰণে আপোনালোকক দেখাই দিছোঁ সেইকাৰণে পটককৈ নুমাই গৈছোঁ ৰেগুলাৰ যদি জুইটো তাত লগাব পাৰে ৰেগুলাৰ আহি মই অফ কৰি দিওঁ মই চিন্তা আৰু কথাই নিবিচাৰ আৰু সেইকাৰণে যদি জৈৱ বস্তু থাকে ধৰিয়ে ল'ব এতিয়া আমি CO2 গেছে কেনেকৈ জুই নোমাব পাৰে সেইটো আমি কৈছিলোঁ এতিয়া আমি ব্যৱহাৰ কৰি দেখাম এই বস্তুটো আপোনালোকৰ কাৰণে দেখাম এতিয়া আমি কেনেকৈ মনাম সেই বস্তুটো আমি দেখাম আমি বুলি নহয় এইটো যদি আপোনালোকৰ কেউ যদি থাকে আপোনালোকৰ কাৰ্বন ডাই অক্সাইড থাকে জুই নুমাবলৈ সদায় কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় মানুহে ঘৰত অক্সিজেন আছে 3 নম্বৰ পদ্ধতি দেখাইছো 3 নম্বৰ পদ্ধতি দেখাইছো অল্প প্ৰায় থাকে প্লাষ্টিক বাল্টি হয় নহয় এইটো এতিয়া ৰেগুলেটৰটো খুলি থাকিলে একো নহয় মাৰি দিলে অফ এতিয়া লাগি আছে কি কৰিব প্লাষ্টিক বাল্টিং আছে প্লাষ্টিক বাল্টিং কি কৰিব একো ভয় খাবলৈ একো নাই আৰু আনি চিধা মানে অক্সিজেনটো সোমাব পৰা নাই তাত কিন্তু এটা কথা চিধা কথাটো প্ৰথম তেনেকৈ হেৰি কৰিছিলে ফাকেদি এয়াৰটো সোমাই গ'লে জোৰকে হেৰি হয় জোকা জ্বলি থাকিব হেঁচি দিব লাগে তাৰমানে বাহিৰৰ পৰা যদি অক্সিজেনটো সোমাব নোৱাৰে এনে সেইটো বস্তু এইপিনে ফাক থাকিলে আকৌ গেছটো এই অক্সিজেনটো পাই দিব নহয় অলপ অলপ জ্বলি এই বাল্টিটো নুপুৰে যদি মই পুৰা কৰি এনেকৈ জুই লগাইছোঁ তাৰ ওপৰতে যদি থৈ দিছোঁ তথাপি নজ্বলে তাৰমানে কেনে ওপৰতে যদি মই ফুলকৈ পানী এক বাল্টি থৈ দিম নহয় নজ্বলে যেনেকৈ তেনেকৈ ঠিক তেনেকৈ ধৰণৰ আমাৰ সেইটো এতিয়া আমি ব্লেংকেটৰ সহায়ত কেনেধৰণে চিলিণ্ডাৰ গেছ নুমাব পাৰি সেইটো দেখাম ব্লেংকেটত কাম হৈ সেইটো জ্বলি যাব পাৰে এতিয়া বাল্টিংটো আনিবলৈ হ'লে মই বহুত দূৰলৈ যাব লাগিব পুখুৰী পাৰত দৌৰ মাৰিব লাগিব পুখুৰী পাতে আছে যি থাকে মুঠতে বিচনা চাদৰ হ'লেও এটা পৰ্দাখনকে আছে পৰ্দাখনকে তিয়াই লৈ মুঠতে ঢাকি দিব লাগে
জ্বলি আছে ইয়াতে জিপা মণ্ডলে নাযাব ফ্ৰণ্টলৈ কেতিয়াও নাযাওঁ ঘৰতে ধৰক বিচনা চাদৰ পালোঁ বা কমলে পালোঁ ফটকে আনিলোঁ আনি তিয়াই লৈ ঘৰৰ ভিতৰতে পানী থাকেই ডাঙৰ ডাঙৰ বিস্তিতা তিস্তিতা গিলান থাকে তাতে জুবুৰিয়ালোঁ সদায় অপনি চাইডে এইফালে জ্বলিছে অপনি চাইডে এই বস্তুটো অকণ দীঘল কৰিব লাগিব তেনেকৈ ফাৰ্ষ্ট টাইম কি কৰিব পাতলা হ'ব ইয়াত কি হ'ব এইটো অকণ উঠকল হ'ব যাতে বস্তুটো ওপৰত থাক খায় ফাৰ্ষ্ট টাইম আমি ইয়াক এইফালে ল'লোঁ এনেকুৱা এই যে ল'লোঁ জুইটো যাতে এইফালে বাওঁ ফালৰ পৰা দিলে গালৈ আহিবতো গালৈ আহিব নোৱাৰাকৈ প্ৰথমে সোঁ চাইডৰ পৰা দি বাকী তাৰপিছত ৰেগুলেটৰটো অফ কৰি দিব লাগিব অফ হৈ গ'ল ৰেগুলেটৰ এতিয়া দি থৈ আছে অন কৰি থৈ আছে লাষ্টত অফ কৰি দিলে হৈ গ'ল নুমাই গ'ল কণ্ট্ৰল এতিয়া জুইকা নহ'লে নহয় খালি ৰেগুলেটৰটো অফ কৰি দিব নহ'লে জুইচনাটি লাগি যাব এইটো অফ কৰি দিলে হৈ গ'ল মানুহে ভাবা মানে এইটো যে স্কুল মানে জানে এতিয়া অফিচত থাকে কিবা জুই লাগিলে দেখিলে মানুহজনে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে মানে নাজানে কাৰণে চিঞৰ ভাৱ কৰি দিয়ে জুইটো ডাঙৰ হৈ গৈ থাকে সেইকাৰণে সেই ব্যৱহাৰটো জানিব লাগে এইটো কাটিবলৈ হ'লে মেক্সিমাম এটা সময় লাগিছে এই গোটেই ৰেগুলাৰ সেইটো গৰম হ'ব লাগিব গৰম হোৱাৰ পিছত খুলিব লাগিব